বিবাহ মানৱ জাতিৰ এক সামাজিক প্ৰথা। ই দুটা পৰিয়ালৰ মাজত আপোন ভাৱ আত্মীয়তা গঢ়ি তোলে। আচলতে বিবাহে ব্যক্তি আৰু সমাজৰ মাজত সুসম্পৰ্কও সৃষ্টি কৰে। আজি আপোনালোকক দেখুৱাম বড়ো জনগোষ্ঠীয় সম্প্ৰদায়ৰ লোকসকলৰ বিবাহ প্ৰথালীক লৈ যুগুতোৱা এক প্ৰতিবেদন। বড়োসকলক অসমৰ প্ৰাচীনতম বুৰঞ্জী প্ৰসিদ্ধ সৰ্ববৃহৎ জনগোষ্ঠী। তেওঁলোক বৃহত্তৰ মংগোলীয় প্ৰজাতিৰ অন্তৰ্গত আৰু ভাষাৰ ফালৰ পৰা তিব্বত বৰ্মী ভাষা। নেতৃত্ববিদসকলৰ মতে বড়োসকলৰ প্ৰাচীন আদিভূমি তিব্বতেই আছিল, সেই হেতুকে তেওঁলোকৰ বোধ আছিল। এই বোধ শব্দৰ পৰা বড়ো হৈছে। আজি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ গহপুৰ সমষ্টিৰ অন্তৰ্গত থান ভোলাগাৰী নিবাসী সোণাৰাম নাৰ্জাৰীৰ কনিষ্ঠ পুত্ৰ অঞ্জন নাৰ্জাৰীৰ যুগ্ম জীৱনৰ পাতনি বেলাৰ শুভক্ষণৰ মাংগলিক ৰীতি নীতিৰ পালনৰ কৰা শুভ বিবাহৰ কিছু দৃশ্যাংশ।